চেনেল। মোৰ নাম হৈছে গায়ত্ৰী বৰুৱা আৰু টাইটেল চাই গম পাই গৈছে আজি ব্লগটো কেনেকুৱা ধৰণৰ হ'ব পাৰে। আজি ব্লগটো হৈছে আমাৰ বিদায় অনুষ্ঠান আছে কলেজত 11টা বজাৰ পৰা। এতিয়া 10:30 বাজি গ'ল। মই চাদৰ মেখেলা পিন্ধিব লাগিব, কিন্তু মা নাই, মা গৈছে স্কুললৈ। সেইকাৰণে মই এতিয়া ইউটিউব চাই চাদৰ মেখেলা পিন্ধিব লাগিব। তাকে চ' এয়া পিছফালে লাইট, কাৰণ দেৱালী আহি আছে। মই ভাবিলোঁ বেকগ্ৰাউণ্ডটো এনেই তেনেকুৱা লাগি আছিলে বেয়া বেয়া, চ' লাইট। এতিয়া মই চাদৰ মেখেলা অকলে পিন্ধিব লাগিব। সেইটো পিন্ধোতে চাগে 11:30 বাজি যাব। চ' মই জলদি ৰেডি হ'ব লাগিব। আৰু যদি আপুনি মোৰ চেনেল নতুন হয় দেন প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল। চ' দিছ ইজ মাই ফাইনেল লুক। মই ইউটিউবৰ পৰা চাই যেনে পিন্ধিলোঁ। মই কানো হৈ গৈছিলোঁ নোৱাৰি। তাৰপাছত মই ঘৰৰ ওচৰৰে খুৰী এজনীৰ ওচৰলৈ গৈ ক'লোঁ যে অকণমান ঠিক কৰি দিবলৈ। তেওঁ ঠিক কৰি দিলে। এতিয়া মই গৈ আছোঁ কলেজ। আৰু মই পাই গ'লোহি কলেজ। এইটো আমাৰ 6th চেমৰ ক্লাছ আছিলে। আমি 1.5 বছৰ কাল কলেজ আহিবই নাপালোঁ কৰোণাৰ কাৰণে। চ' এয়া তুলিকা, অনুৰাধা, ইনা, ইন্দ্ৰা, স্বপ্না, গাৰ্গী, প্ৰিয়া, পূজা দুজনী আছে, এইফালে প্ৰীতম, ৰোশন। আৰু এতিয়া আমাৰ হৈ আছে ফটো ছেশ্যন, দেন আমি যাম অডিটৰিয়ামলৈ। ইউটিউবত দেখা পাম বুলি আশা থাকিল। গায়ত্ৰীৰ ইউটিউবত ওলোৱা মানে আমি আমাৰ সৌভাগ্য নাম। আমাৰ কেমেৰা ওমেন একেলগতে যাম। ভোক লাগিছে জানো? কি বুলি ক'ম এতিয়া, বাৰ্থডে বুলি কি আকৌ এইটো কি?
তো এইটো হৈছে উইণ্টাৰ ৱেৰ ছেট। তো এইটো মই যেনেকুৱা কালাৰ দিছিলোঁ তেনেকৈ আহিলে। মই এক্সপেক্ট কৰা নাছিলোঁ এনেকৈ আহিব বুলি, ইমান ভাল যেনেকৈ দেখাইছিলে। তো কিছুমান মুহূৰ্ত এনেকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, ডোণ্ট ফৰগেট টু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল।